হেল্ল' ব্ৰুৱান নমস্কাৰ মই নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া ৰাতিপুৱা চাহকাপেৰে আজিৰ দিনটো আৰম্ভণি কৰিছোঁ চাহকাপ হাতত লৈয়ে আৰু এইফালে মায়ে কাম কৰি আছে কাম মানে কিবা কিবি মানে গুটি ছটিয়াই আছে আৰু হঠাৎ আমাৰ চিলিণ্ডাৰটো শেষ হৈ গ'ল কি যে হ'ব নহয় তাৰ পাছতে মই লৰালৰিকৈ টাউনলৈ বুলি ওলালোঁ যিহেতু চিলিণ্ডাৰ শেষ হ'লে মানে বহুত বেছিয়ে প্ৰব্লেম হয় তাৰ পাছতে ইয়াত টাউনলৈ মই ৰিক্সাত চিলিণ্ডাৰটো লৈ আৰু আৰম্ভণি কৰি দিলোঁ যাত্ৰা তাৰ পাছতে চিলিণ্ডাৰ লৈ আহিয়ে খাবলৈ মন গ'ল চাহ আৰু চাহটোতো মোৰ প্ৰিয় হয় তাৰ পাছতে চাহ একাপ ধুনীয়াকৈ বনাই লৈছোঁ আৰু চাহ খাই আজৰি হৈ কাপোৰ এযোৰ আছিল চিলাবৰ কাৰণে আৰু সেই কাপোৰযোৰ মই চিলাবৰ কাৰণে লাগি গ'লোঁ তাৰ পাছতে হঠাৎ ফেৰিয়ালা এজন আহিল মানে কাপোৰ লৈ আহিলে তাৰ পাছতে আহিলোঁ লৰালৰিকৈ চাবৰ কাৰণে কিন্তু চালেনো কি হ'ব একদম মানিটো একদমেই নাই তাৰ পাছতে এযোৰ কাপোৰো ভাল লগা নাছিল তাৰ পাছত এবাৰ আহিলোঁ জানক চাবলৈ আৰু তাক দেখোন আজিকালি নোচোৱাকৈ থাকিবই নোৱাৰোঁ সেয়েহে এবাৰ চাব আহিলোঁ আৰু তাক চাই মেলি এবাৰ লৈ ঘৰলৈ বুলি উভতিলোঁ তেনেহ'লে আজিলৈ